চাওঁতে চাওঁতে আজি খানাৰ আয়োজন হৈ গ'ল আৰু ৰাতিপুৱা এটা হাঁহ মাৰি দিলোঁ। হাঁহ মৰাৰ পিছত এইফালে এতিয়া বনাবলৈ ৰেডি। এতিয়া বৌয়ে চব্জি কৰি আছে আৰু হৈছে আৰু এতিয়া ইয়াত হাঁহ বনিব। এইফালে নহৰু আদা আলু পিঁয়াজ কোমোৰা চাটনিৰ কাৰণে আলু গাজৰ আৰু পিঁয়াজ ৰেডি। নাই চাটনি আলুটো মাংসৰ কাৰণে আছে। তো এইফালে তেল গৰম হ'ল, এতিয়া পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি অলপ ফ্ৰাই কৰি লওঁ। ইয়াত পিঁয়াজ আৰু তেজপাত আছে, অলপ ফ্ৰাই কৰি লওঁ গৰম হোৱাকৈ, অলপ অলপ ৰঙা হৈ লওক। তো এয়া দেখিছে পিঁয়াজটো ৰঙা হৈছে আৰু অলপ অলপ। পিঁয়াজটো অলপ ৰঙা হোৱাৰ পিছত মাংসটো দি দিম। ফ্ৰাইহে হ'ব মাংসৰ লগত, মাংসটো অলপ টাইম ভজাৰ পিছত এতিয়া মাংস দিয়া হ'ব। মাংসটো দিছে দেখিছে আপোনালোকে। হাঁহৰ মাংস কাৰ কাৰ ফেভৰেট কমেণ্ট কৰি জনাব। অলপ মাংসটো ফ্ৰাই কৰি লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ, চাই থাকক।
A few moments later. হৈ গ'ল এতিয়া খাবলৈ ৰেডি আৰু মাংসটো অকলে খোৱা নহয় খানাটো বুলি ক'লেতো চব আহিব এতিয়া চব আহি গ'ল এজন আহিছোঁ খাবলৈ হাঁহৰ মাংসটো এনেও খাই ভালেই লাগে ভিতৰত গৈ দেখাই আছোঁ বলক লোৱা লাজ নকৰিবা নেলাগে দিয়ক নেলাগে দিয়ক চব খোৱা কেলে পেলাবা কেনেকুৱা লাগিলে জানো একদম মজা লাগিলে ন ভাল লাগিলে বনোৱা মানুহ এয়া মা মাংসটো ভাল বনাইছিলে মাংসটো ভাল বনাইছিলে বোলে কি হৈছে নাজানো আৰু আমি খালেহে গম পাম আমি খালো আমি খাই গম পালো ভাল হৈছে ন ধুনীয়া হৈছে হাঁহৰ মাংস হাঁহৰ মাংস খাই শেষ হ'ল আৰু ভিডিঅ'টো ইমানতে সামৰিম ৰেচিপিটো বনালোঁ হাঁহৰ মাংসৰ ৰেচিপি তো চাই কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই